উপনিৰ্বাচনটো যদিও আনুষ্ঠানিকতা বুলি আপুনি কৈছে, 3টা সমষ্টিৰ পটভূমি বেলেগ। 3টা সমষ্টিত মই অসমৰ ৰাইজক আজিও মই হাজাৰবাৰ অনুৰোধ জনাম চিন্তা কৰিবৰ কাৰণে। থাউৰা, মৰিয়নি আৰু ভৱানীপুৰ। যিটো সময়ত আমি এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে নিজে টুইটাৰত দিয়া মতে 30 লাখ মানুহে ডাবল ভেকচিন পাইছে। যেতিয়ালৈকে অসমৰ মানুহে ডাবল ভেকচিন নাপাব, কোভিডৰ পৰা সুৰক্ষিত নহয়। আজি গুৱাহাটীত এজনী ছোৱালী কৃত্ৰিম বানপানীত মৃত্যু হৈছে। ধেমাজি মৰিদৰ কলেজৰ ছোৱালীজনী দাৰে ঘপিয়াই হত্যা কৰা হৈছে। 6জন অসম পুলিচৰ আৰক্ষী বিষয়া শ্বহীদ হৈছে। ৰাতিপুৱা ট্ৰেন্সপৰ্ট মিনিষ্টাৰে কয় ৰাস্তা স্পীড কমাব লাগিব, আবেলি মুখ্যমন্ত্ৰীয়ে কয় স্পীড কমাব নালাগে, বঢ়াই দিয়ক। পঞ্চায়ত মন্ত্ৰীয়ে ৰাতিপুৱা এটা অৰ্ডাৰ দিয়ে, আবেলি মুখ্যমন্ত্ৰীয়ে এটা অৰ্ডাৰ দিয়ে। পৰীক্ষা শিক্ষামন্ত্ৰীয়ে ক'লে হ'ব, মুখ্যমন্ত্ৰীয়ে ক'লে নহ'ব। শিক্ষামন্ত্ৰীয়ে ক'লে মাৰ্কশ্বিটৰ কাম নাই, মুখ্যমন্ত্ৰীয়ে ক'লে কামত আহিব। এনেকুৱা ধৰণে চৰকাৰখন চলি থকাৰ মাজত 3টা উপনিৰ্বাচনৰ পতাৰ দায়িত্ব কোনে ল'ব? এই 3টা যে উপনিৰ্বাচন হ'ব, মই 2টা নকওঁ। 2টা গোসাইগাঁও তামোলপুৰ ঈশ্বৰৰ ইচ্ছা 2জন আমাৰ মাননীয় বিধায়ক মৃত্যু হৈছে, আমি সেইটো ক'ব নোৱাৰোঁ। আৰু মাজুলীৰ ক্ষেত্ৰতো মই ইমান বেছিকৈ নকওঁ, কেলৈ আমাৰ তাৰ বিধায়কজন কেন্দ্ৰীয় মন্ত্ৰী হৈছে, সেইটো বেয়া কাম হৈছে বুলি মই ক'ব নোৱাৰোঁ। কিন্তু ভৱানীপুৰ, আপোনাৰ মৰিয়নি আৰু গোসাইগাঁও কি কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে উপনিৰ্বাচন পাতিব লাগে? যদি চান্দা উঠাই আছে, এছেম্বলিত স্বীকাৰ কৰিছে যে আছুত থাকোঁতে আমি চান্দা উঠাইছিলোঁ, এতিয়াও আমি চান্দা উঠাইছোঁ। চান্দা উঠাই আছে ক'ভিডৰ ইনজেকশ্যন কিনিবৰ কাৰণে। 3টা উপনিৰ্বাচন যে পাতিছে, এই পইচাখিনি ক'ৰ পৰা আহিব? এইখিনিতো বিজেপি দলৰ পইচা নহয়, দলৰ পইচা চবৰে যাব, সেইটো বেলেগ। এই ৰাজভঁৰালৰ পইচাখিনি খৰচ কৰিবৰ কাৰণে। 2 নম্বৰ, কি আদৰ্শ প্ৰতিষ্ঠা কৰিব বিচাৰিছে? অসমৰ ভৱিষ্যত তেখেত এজন যুৱ মুখ্যমন্ত্ৰী। অসমৰ কটন কলেজত ভৱিষ্যতৰ যিকেইজন ছাত্ৰ ছাত্ৰীয়ে ৰাজনীতি কৰিব, এই ছাত্ৰ ছাত্ৰীকেইজনক কি বাৰ্তা দিব বিচাৰিছে? কোনটো আদৰ্শৰ ভিত্তিত ৰাজনীতিটো পৰিচালিত হ'ব? ইয়াত মূল্যবোধৰ সংজ্ঞাটো কেনেকৈ উলিয়াব? নীতিটো কি? যদি মই ভাবিলোঁ যে চৰকাৰখন ৰেজৰ্টহীন এটা মেজৰিটিত চলি আছে, চৰকাৰখন ভাগি যাব পাৰে, গতিকে মুখ্যমন্ত্ৰীক কেইজনমান বিধায়কৰ দৰকাৰ। এতিয়া AGPটোতো তেখেতৰ এটা চেল ডিপাৰ্টমেণ্টৰ নিচিনা হৈ গ'ল। আমাৰ যেনেকৈ APCCত OBC চেল, ST চেল, এতিয়া AGPটোতো তেখেতৰ মাইনৰিটি চেল। UPPL, মই সিদিনা মিটিঙতো গৈছোঁ, মই কথা ক'বলৈ দ্বিধাবোধ নকৰোঁ যে আমাৰ অসমৰ যিটো জাতীয়তাবাদী ধাৰা, যিটো আঞ্চলিকতাবাদী ধাৰা, সেইটো তেখেতৰ যিহেতু চোলা আৰু পেনত পকেট আছে, চবত সোমাই গ'ল। এই গোটেই ধাৰাবিলাক এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ পকেটত। এটা দল আজি ইতিহাসৰ পাতলৈ গুচি গ'ল, গণশক্তি। আজি ৰাভা হাছঙৰ দল এটা ওলাইছিলে, তিৱাসকলৰ দল এটা ওলাইছিলে, তাৰ অৱশিষ্টও নাই এতিয়া। এতিয়া বিটিআৰ অঞ্চলত দীৰ্ঘদিনীয়া সংগ্ৰামৰ মূৰত 2টা দল জন্ম হৈছিলে। এতিয়া দল 2টা চেছ খেলৰ পিলৰ নিচিনাকৈ মুখ্যমন্ত্ৰীয়ে খেলি আছে। কোন চিফ হ'ব, কোন MLA হ'ব, কোন মন্ত্ৰী হ'ব, কোনে ক'ৰ পৰা চিট খেলিব, সেইটো তেওঁলোকৰ দলৰ কাৰ্যনিৰ্বাহকত সিদ্ধান্ত হৈ থকা নাই, সেইটো মুখ্যমন্ত্ৰী কাৰ্যালয়ত সিদ্ধান্ত হৈ আছে। এই কথাবিলাকত লগা হ'লে আমি বেয়া নাপালোঁহেঁতেন যদি ৰাইজে মিত্ৰজোঁটক একক সংখ্যাগৰিষ্ঠতা নিদিলেহেঁতেন। একক সংখ্যাগৰিষ্ঠতা লৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছত, দলীয় হাইকমাণ্ডৰ সম্পূৰ্ণ সমৰ্থন থকাৰ পিছত 3টা উপনিৰ্বাচন তেখেতে কিয় পাতি দিলে? আৰু কিয় অসমৰ ৰাজনীতিত এটা অপসংস্কৃতি সৃষ্টি কৰিব বিচাৰিছে? এই কথাখিনি মই অসমৰ ৰাইজক লৈ যাম, আৰু মই বিশ্বাস যে অসমৰ ৰাইজে ভৱিষ্যতৰ ৰাজনীতিৰ এটা পথ নিৰ্মাণ কৰিবৰ কাৰণে এই 3টা সমষ্টিত সিদ্ধান্ত দিব। আৰু বাকী আপুনি যদি গোসাইগাঁৱত চাই, ধাৰাবাহিকভাৱে তাত কংগ্ৰেছৰ এটা জয় ধ্বজা উৰি আছিল। এইবাৰ যে মহাজোঁট জিকিছে, সেইটোত কংগ্ৰেছৰ এটা অৱদান আছে। আৰু দ্বিতীয়তে তামোলপুৰ, আমাৰ প্ৰাৰ্থী, সেইটো এটা ডাঙৰ অপসংস্কৃতি। তামোলপুৰৰ, মই সেইদিনা কৈছোঁ তামোলপুৰৰ ৰাইজক যে তামোলপুৰৰ মানুহৰ ওপৰত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী আস্থা নাই। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তামোলপুৰৰ মানুহক বিশ্বাস নকৰে, যিটো কাৰণে ৰাইজৰ বিচাৰ হোৱাৰ আগতেই তেখেতে বিৰোধী প্ৰাৰ্থীজনক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিলে চলে বোলে কৌশলে। অৰ্থাৎ ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰা হ'ল। তথাপিতো কিন্তু ৰাইজে চাব, প্ৰাৰ্থীজনে মই ইলেকশ্যন নেখেলোঁ, মোক ভোট নালাগে বুলি কোৱাৰ পাছত আদৰ্শগত কাৰণত মহাজোঁটৰ প্ৰাৰ্থীজনে 40,000তকৈ বেছি ভোট পাইছে। সেইটো আমাৰ ভেটি তাত আছে। আৰু এতিয়া যিটো জাতীয়তাবাদী ধাৰা আছিলে BTRৰ, যে নিজে আমি নিজৰ জেগাখন বনাম, নিজে আমি নিজৰ জেগাখন শাসন কৰিম, এই গোটেই ব্যৱস্থাটোতো আকৌ কেন্দ্ৰীভূত হ'ল। এটা সময়ত সংগ্ৰাম কি হৈছিলে, বিপ্লৱ কি হৈছিলে, যে BTR আমি পৰিচালনা কৰিম, BTRৰ উন্নয়নৰ পইচা আমাৰ হাতলৈ আহিব লাগিব, আমি খৰচ কৰিম, আমি আমাৰ জেগা গঢ়িম। বিকেন্দ্ৰীকৰণৰ কথা আহিছিলে ক্ষমতা। আজি ক্ষমতা পাকে প্ৰকাৰে চলে বলে কৌশলে কেন্দ্ৰীভূত কৰা হৈছে। এইখিনি কথা BTR ৰাইজক আমি ক'ম, আৰু মই ভাবোঁ যে দুদিন সময় লাগিব, কিন্তু মই অসমৰ ৰাইজক এই কথাখিনি
আশ্বস্ত কৰিব পাৰিম আৰু ৰাইজে ইয়াৰ ওপৰত আমাক এটা বিচাৰ দিব